জীৱনত যদি কেতিয়াবা দুখী হয় এই কাহিনীটো পঢ়ক। গুৰুতৰভাৱে অসুস্থ দুজন ব্যক্তিক এখন হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। তেওঁলোকক হস্পিটেলৰ একেই ৰুমতে স্থানান্তৰিত কৰা হৈছিল আৰু দুয়ো ৰোগীৰ বিচনা ওচৰে ওচৰিকৈ সংলগ্ন আছিল। এজন ৰোগীক খিৰিকীৰ কাষত বিচনা দিয়া হৈছিল আৰু তেওঁক দুপৰীয়া 1 ঘণ্টাৰ বাবে বিচনাত বহাৰ অনুমতি দিয়া হৈছিল। অন্যহাতে অন্যজন ৰোগীক সমস্ত সময় নিজৰ পিঠি পেলাই বিচনাৰ সমানকৈ শুই থাকিবলৈ অনুমতি দিয়া হৈছিল। দ্বিতীয় দিনা দুজন ৰোগীৰে ইজনে সিজনৰ লগত কথা পতা আৰম্ভ হ'ল। দুজনে নিজৰ জীৱন, নিজৰ চাকৰি, ল'ৰা ছোৱালী, পত্নীৰ সম্পৰ্কে কথা পাতিছিল। এদিন সমানকৈ পিঠি দি থকা ৰোগীজনে খিৰিকীৰ কাষৰ ৰোগীজনক সুধিলে যে তেওঁ ক'ব পাৰিবনে খিৰিকীৰ বাহিৰত কি হৈ আছে, কাৰণ তেওঁ অত্যন্ত আমনি পাইছে। সেইদিনা খিৰিকীৰ কাষত থকা ৰোগীজনে খিৰিকীৰ বাহিৰত থকা সমস্ত বস্তু বৰ্ণনা দিয়া আৰম্ভ কৰিলে। তেওঁ জনালে যে বাহিৰত এটা সুন্দৰ হ্ৰদ আৰু এখন সুন্দৰ পাৰ্ক আছে। বহু শিশুৱে পাৰ্কত খেলি আছে। খুব সুন্দৰ সুন্দৰ ফুল আছে। হাঁহবোৰে হ্ৰদত সাঁতুৰি আছে। দূৰত এটা ৰাস্তা দেখা গৈছে, যাৰ ওপৰেৰে যান বাহন অহা যোৱা কৰি আছে। আকাশত চৰাইবোৰে উৰি আছে আৰু চহৰৰ আকাশৰ এটি ভাল দৃশ্য দূৰৰ পৰা দেখা গৈছে। আনজন ৰোগীয়ে তেওঁৰ কথা বতৰা শুনে আৰু কল্পনা কৰে। এনেকৈ সদায় খিৰিকীৰ কাষত থকা ৰোগীজনে প্ৰতিদিনে 1 ঘণ্টাৰ বাবে খিৰিকীৰ বাহিৰৰ পৃথিৱী সম্পৰ্কে জনায় আৰু অন্য ৰোগীজনে তেওঁৰ কথা শুনি সেইসমূহ কল্পনা কৰে। এদিন দুপৰীয়া খিৰিকীৰ কাষত থকা ৰোগীজনে জনালে যে এটা পেৰেড আহিছে, যাৰ আগত স্কুলৰ সৰু ল'ৰা ছোৱালী আৰু পিছত যুৱকক দেখা গৈছে। তেওঁলোকে খুব দূৰত আছে, তথাপি আপুনি ড্ৰামৰ শব্দ শুনিব পাইছেনে? যদিও অন্য ব্যক্তিজনে পেৰেডৰ মাত শুনা নাই, তথাপি তেওঁ খিৰিকীৰ কাষত থকা ৰোগীজনে কোৱা ধৰণে কল্পনা কৰিছিল। এইদৰে খিৰিকীৰ কাষত থকা ৰোগীজনে বাহিৰৰ দৃশ্যৰ বিষয়ে কয় আৰু অন্য ৰোগীজনে তাক কল্পনা কৰে। এনেদৰে দিন সপ্তাহ পাৰ হ'ব ধৰিলে। এদিন ৰাতিপুৱা হস্পিটেলৰ নাৰ্ছে 2জন ৰোগীৰ অৱস্থা পৰীক্ষা কৰিবলৈ আহিল। প্ৰথমে নাৰ্ছগৰাকীয়ে খিৰিকীৰ কাষত থকা ৰোগীজনক পৰীক্ষা কৰিলে আৰু দেখিলে যে ৰোগীজনৰ মৃত্যু হৈছে। সেই ব্যক্তিজনে শান্তিপূৰ্ণভাৱে টোপনিত মৃত্যুক আঁকোৱালি ল'লে। নাৰ্ছগৰাকীয়ে দুখ কৰি হস্পিটেলৰ বাকীসকলক মাতি পঠালে যাতে মৃতদেহটো লৈ যাব পাৰে। তেওঁৰ কাষত থকা ৰোগীজনৰ এই সম্পৰ্কে খুব বেয়া লাগিছিল। এদিন দুদিন কৰি দিন বাগৰিব ধৰিল। তেওঁ খিৰিকীৰ কাষত থকা ৰোগীজনক আৰু খিৰিকীৰ বাহিৰৰ দৃশ্যসমূহ স্মৰণ কৰিবলৈ ধৰিলে। খিৰিকীৰ বাহিৰলৈ চাবলৈ আৰু বাহিৰৰ সম্পূৰ্ণ পৃথিৱীখন চাবলৈ পোৱাৰ আশাত সেই ব্যক্তিজনে নাৰ্ছক সুধিলে যে তেওঁক খিৰিকীৰ কাষত থকা বিচনাখনলৈ নিব যাব পৰা হ'বনে? নাৰ্ছে তেওঁক বিচনা স্থানান্তৰিত কৰাৰ লগতেও কিছু সময় বহিব পাৰিব বুলিও ক'লে। 2-3 দিন পিছত তেওঁ বহিব পৰা হলত বাহিৰত চাবৰ বাবে খিৰিকীৰ ফালে ঘূৰিলে। কিন্তু যেতিয়া তেওঁ খিৰিকীৰ ফালে চালে, তেওঁ আচৰিত হৈ গ'ল। খিৰিকীৰ বাহিৰত এখন খালী বেড আছিল। তেওঁ আচৰিত হৈ নাৰ্ছক সুধিলে যে খিৰিকীৰ বাহিৰৰ দৃশ্যৰ বিষয়ে তেওঁক ৰুমমেটজনে কিয় মিছা কথা কৈছিল, কাৰণ ইয়াত কেৱল এখন বেডহে আছে। তেওঁ মোক আশ্চৰ্যজনক বস্তু আৰু দৃশ্যৰ কথা কৈছিল। সেয়া ক'ৰ পৰা দেখিছিল? তেওঁ নাৰ্ছক সকলো কথা ক'লে। নাৰ্ছগৰাকীয়ে ক'লে, আপুনি হয়তো অসন্তুষ্ট আৰু দুখী আছিল, সেয়ে তেওঁ কেৱল আপোনাক উৎসাহিত কৰিবৰ বাবে আপোনাক সুখী কৰিব খুজিছিল, কিন্তু তেওঁ সম্পূৰ্ণৰূপে অন্ধ আছিল। এই কথা জানি তেওঁ বহু সময় ধৰি ভাবি থাকিল আৰু এই সিদ্ধান্ত ল'লে যে তেওঁ আৰু কোনোদিনে দুখী আৰু অসন্তোষিয়া হৈ নাথাকে। এনেদৰে ভবাৰ বাবে তেওঁ সোনকালে আৰোগ্য লাভ কৰিলে আৰু হস্পিটেলৰ পৰা যোৱাৰ পৰত তেওঁ বন্ধুজনৰ স্মৃতি মনত ৰাখি জীৱনটো উপভোগ কৰাৰ সিদ্ধান্ত ল'লে। প্ৰিয় বন্ধুসকল, এই কাহিনীটো পঢ়ি আপোনাৰ কেনে লাগিল কমেণ্টত কমেণ্ট কৰি জনাওক। যদি আপুনি চেনেলটোত নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বহুতো এনেকুৱা ভিডিঅ' আছে, আপুনি সেইবিলাকো চাব পাৰে। ধন্যবাদ।